আপোনাৰ বাৰু কেতিয়াবা চকু, নাক, কাণ, ওঠ ইত্যাদি অংগবোৰ নাচি উঠিছে নেকি? কি ইংগিত দিয়ে এই অংগবোৰ নাচি উঠিলে? আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰোঁ। মূৰ নাচিলে সামাজিক সন্মান বৃদ্ধি পায়। মূৰৰ বাওঁফালৰ শিৰা নাচিলে ভাল কামত সাফল্য পায়। মূৰৰ সোঁফালৰ শিৰা নাচিলে কৰ্মত সাফল্য আৰু আশা পূৰ্ণ হয়। ভুৰু নাচিলে নানা প্ৰকাৰৰ দুশ্চিন্তা আহিব। নাক নাচিলে বিপদ, অৰ্থৰ অভাৱ আৰু বদনাম হ'ব। গল নাচিলে কৰ্মত উন্নতি হ'ব। বাওঁফালৰ কাণ নাচিলে হাতলৈ অৰ্থ আহিব। সোঁ কাণ নাচিলে সন্মান বৃদ্ধি হ'ব। দুটা ওঠ একেলগে নাচিলে অৰ্থহানি হ'ব। ওপৰৰ ওঠ নাচিলে শত্ৰুৱে শিৰণত কৰিব। তলৰ ওঠ নাচিলে বিশিষ্ট ব্যক্তিৰ সহায় পাব। বাওঁফালৰ চকু নাচিলে ৰোগত ভুগিব। সোঁফালৰ চকু নাচিলে কৰ্মত সাফল্য লাভ হ'ব। বাওঁ চকুৰ ওপৰ পতা নাচিলে সামাজিক সুখ বৃদ্ধি পাব। সোঁ চকুৰ ওপৰ পতা নাচিলে চিন্তা বৃদ্ধি পাব। সোঁ চকুৰ তলৰ পতা নাচিলে মানসিক দুখ আৰু অশান্তি হ'ব।